নৰেন্দ্ৰ মোদী 2014 চনত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত তেওঁৰ প্ৰথম 5 বছৰীয়া কাৰ্যকালত গোটেই দেশখনত এটা দুটা নহয় 6.5 লাখ কল কাৰখানা বন্ধ কৰি পেলালে। 6.5 লাখ কল কাৰখানা বন্ধ হোৱাৰ ফলত 6.5 লাখ কল কাৰখানাত কৰ্মৰত শ্ৰমিক কৰ্মচাৰীবিলাক নিবনুৱাত পৰিণত হ'ল। তেওঁলোকৰ পৰিয়ালৰ এতিয়া হাহাকাৰ চলিছে। আমাৰ অসমতো বিজেপি চৰকাৰে দুটাকৈ কাগজ কল বন্ধ কৰি পেলালে। ইউনিফৰ্ম বনোৱা তৈয়াৰ কৰা উদ্যোগ বন্ধ হ'ল অসমত। PVC পাইপ তৈয়াৰ কৰা উদ্যোগ বন্ধ হৈছে। ফাৰ্নিচাৰ তৈয়াৰ কৰা উদ্যোগ বন্ধ হৈছে। ঔষধ প্ৰস্তুত কৰা উদ্যোগ বন্ধ হৈছে বিজেপি চৰকাৰৰ ভুল নীতিৰ কাৰণে। এই নৰেন্দ্ৰ মোদী ক্ষমতালৈ অহাৰ পিছত দেশৰ শিল্প উৎপাদন দ্ৰুত গতিত তললৈ নামি গৈছে, নিম্নগামী হৈছে। কৃষি বিকাশ নিম্নগামী হৈছে। GDP তললৈ নামিছে। নিবনুৱা কৰ্মসংস্থান দিয়াৰ হাৰ আটাইতকৈ নিম্নগামী হৈছে। এই মোদী চৰকাৰৰ দিনতেই নিবনুৱাৰ সংখ্যাই ভাৰতবৰ্ষত ইতিহাস সৃষ্টি কৰিছে। মোদী চৰকাৰ ক্ষমতালৈ অহাৰ পিছত ভাৰতবৰ্ষৰ কৃষকসকলে লাখে লাখে কৃষকে আত্মহত্যা কৰিব লগা হৈছে। আত্মহত্যাৰ হাৰ বাঢ়ি গৈছে। আজি আমি এই সময়ত দেখিছো যে তেওঁ এখন দেশ চলাবলৈ হলে দেশৰ কৃষি উৎপাদন বৃদ্ধি কৰিব লাগিব, শিল্প উৎপাদন বৃদ্ধি কৰিব লাগিব। তাকে নকৰি নৰেন্দ্ৰ মোদীয়ে কি কৰিছে যে পূৰ্বৰ চৰকাৰে যিবিলাক শিল্প উদ্যোগ গঢ়ি তুলিছিল সেই শিল্প উদ্যোগ প্ৰতিষ্ঠানবিলাক এটাৰ পিছত এটাকৈ বিক্ৰী কৰি দেশ চলোৱাৰ নীতি গ্ৰহণ কৰিছে। বাপেকৰ সম্পত্তি বিক্ৰী কৰি পুতেকে ঘৰ চলোৱাৰ দৰে নৰেন্দ্ৰ মোদীয়ে দেশ চলাইছে। অসমৰ তেল কয়লা গুজৰাটী বেপাৰীক পানীৰ দামত বিক্ৰী কৰি দিছে আৰু নিমাতী কইনাৰ দৰে অসমৰ জাতি মাটি ভেটিৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে নৰেন্দ্ৰ মোদীৰ আঙুলিৰ ঠাৰত উঠা বহা কৰি তেওঁলোকৰ সিদ্ধান্তত অনুমোদন জনাই সমস্ত সম্পদ গুজৰাটী বেপাৰীৰ হাতত নিৰ্লজ্জভাৱে আত্মসমৰ্পণ কৰিছে এই সৰ্বানন্দ সোণোৱাল। আজি বান গৰাখহনীয়াত আজি অসমৰ ৰাইজ বিপৰ্যস্ত। কেন্দ্ৰীয় চৰকাৰে অসমত বান গৰাখহনীয়াৰ এই যিটো সমস্যা, এই সমস্যা কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় সমস্যা হিচাপে তেওঁলোকে ঘোষণা নকৰে, গ্ৰহণ নকৰে। অসমৰ তেল গেছ কয়লা পানী এই সকলো সম্পদৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে হস্তক্ষেপ কৰে, তেওঁলোকে আত্মসাৎ কৰে। কিন্তু অসমৰ সমস্যাৰ প্ৰতি মোদী চৰকাৰে পিঠি দিছে। আজি তেওঁলোকে লৈ আহিছে EIA 2020 বিধেয়ক, এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট 2020 বিধেয়ক গ্ৰহণ কৰাৰ ফলত কি কৰিছে যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সীমা অঞ্চলৰ পৰা 100 মিটাৰলৈকে এই উদ্যোগপতিসকলে যিকোনো ধৰণৰ উদ্যোগ প্ৰতিষ্ঠান গঢ়ি তুলিব পাৰিব। 100 কিলোমিটাৰৰ ভিতৰত। আৰু তাৰ বাবে যি আমাৰ পৰিৱেশ তন্ত্ৰ বিনষ্ট হ'ব পাৰে, প্ৰদূষণ হ'ব পাৰে, জৈৱ বৈচিত্ৰ্য বিনষ্ট হ'ব পাৰে, মানুহৰ বেমাৰ আজাৰ বৃদ্ধি হ'ব পাৰে, তাৰ বিৰুদ্ধে আজি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মানুহে কোনো ধৰণৰ মাত মাতিব নোৱাৰিব। তাৰ কাৰণে EIA 2020 বিধেয়ক লৈ আহিছে এই মোদী চৰকাৰ। এই মোদী চৰকাৰে নতুন শিক্ষানীতি গ্ৰহণ কৰিছে। দেশৰ সংবিধানক তেওঁলোকে নামানে, দেশৰ গণতন্ত্ৰক নামানে, দেশৰ সংসদক তেওঁলোকে অপমান কৰে। এই মোদী আৰু অমিত শ্বাহ যুটিয়ে দেশৰ সংবিধান নামানে,
সংসদ বহি সংসদৰ অনুমোদন লৈহে এই ধৰণৰ নীতি গ্ৰহণ কৰিব পাৰে। এইবিলাকক বুঢ়া আঙুলি দেখুৱাই ৰজাৰ দৰে ভাৰতবৰ্ষ শাসন কৰাৰ ব্যৱস্থা কৰিছে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ ডাঙৰীয়াই। আজি ৰেল শিল্প, ৰাজহুৱা খণ্ডৰ ৰেল বিক্ৰী কৰিছে। 151খন ৰেল বিক্ৰী কৰিলে ব্যক্তিগত খণ্ডৰ কোম্পানীক, শিল্পপতিক। ৰেল লাইন বিক্ৰী কৰিছে, ৰেল ষ্টেচন বিক্ৰী কৰিছে। তাৰ পৰা পোৱা পইচাৰে দেশ চলাব নৰেন্দ্ৰ মোদীয়ে। আৰু ইয়াৰ সমান্তৰালভাৱে কি কৰিছে মোদী চৰকাৰে? ৰেল ব্যক্তিগতকৰণ কৰাৰ লগে লগেই তেওঁলোকে ঘোষণা কৰিছে